এতিয়ালৈকে চোৱা নাই নেকি অসমৰ এই বিখ্যাত ৰাস মহোৎসৱখন তেতিয়াহ'লে ব'লক আজি মোৰ লগতে চাব হাউলিৰ ৰাস মহোৎসৱ হাউলিৰ ৰাস বুলি ক'লে আৰু সকলোফালে জাকজমকতা আৰু অগণন লোকৰ ভিৰ এইবাৰ হাউলিৰ ৰাসত কৃষ্ণৰ দশৱতাৰ দেখুওৱা হৈছে আৰু তাৰ লগতে দেখুওৱা হৈছে কৃষ্ণৰ সৰু কালৰ পৰা কৃষ্ণৰ জন্মৰ পৰা সকলো কৃষ্ণৰ লীলা তাৰ লগতে মহাভাৰতৰ একাংশ আৰু ৰামায়ণৰ একাংশও এই হাউলিৰ ৰাসত এইবাৰ দাঙি ধৰা হৈছে ভাওনা আমাৰ এইফালে দেখুওৱা নহয় যদিও ভাওনাও অকণমান সুন্দৰকৈ পৰিৱেশন কৰা হৈছে এইবাৰ ৰাসত বহুতো আকৰ্ষণ আছে কিন্তু আটাইতকৈ ডাঙৰ আকৰ্ষণটো কি জানানে এয়া জুবিনদা নহ'লে যেন অসমীয়াৰ প্ৰতিটো বস্তুৱে আধৰুৱা জুবিনদাৰ কেইবাটামান বস্তু এইবাৰ হাউলিৰ ৰাসত প্ৰদৰ্শনী ব্যৱস্থা কৰাইছে তেওঁৰ ফটো জোতা মুখৰ ফিচাৰ্ছ তেওঁৰ এই কাপোৰযোৰ তেওঁ ছিংগাপুৰৰ পৰা আহি পিন্ধিম বুলি কৈছিলে তেওঁৰ ফটো তেওঁৰ কবিতা এনে বহুত বস্তু গৰিমা শইকীয়া গাৰ্গ বৌৱে এনেদৰে প্ৰদৰ্শনী কৰিবলৈ দিছে এইবাৰ হাউলি মহোৎসৱত গোটেইবোৰ দেখি একেবাৰে মনটো গধুৰ লাগি গ'ল যিয়ে নহওক তাৰ লগতে প্ৰদৰ্শনীৰ বাবে আন বিভিন্ন ধৰণৰ বস্তু ৰখা হৈছে ৰাসৰ আৰম্ভণি সময়খিনিৰ পৰা শ্ৰীকৃষ্ণৰ বংশাৱলী ৰামক্ষেত্ৰৰ শিলাখণ্ড এই আটাইবোৰ বস্তু প্ৰদৰ্শন কৰা হৈছে শক্তিপীঠৰ বিষয়ে গোটেইখিনি চাবলৈ আপোনালোকে হাউলিৰ ৰাসলৈ আহিব লাগিব কাৰণ আটাইবোৰ ভিডিঅ'ত দেখুৱাটো সম্ভৱ নহয় আৰু এটা ভাল লগা বস্তু দেখুৱাওনে এয়া চাওক ভূপেন হাজৰিকাদেৱৰ সৈতে জুবিনদাৰ জীৱনৰ আটাইবোৰ এলবাম হাউলিৰ ৰাসলৈ আহিছোঁ এতিয়া বলক ৰাস মন্দিৰটো দেখুৱাই দিওঁ এইটো হৈছে ৰাস মন্দিৰ ইয়াত ফুট ফাকুৰে দিয়া হয় আৰু ৰাস মন্দিৰটোৰ প্ৰত্যেকখন দেৱাৰে এটা এটা কাহিনী কয় শ্ৰীকৃষ্ণৰ জন্মৰ পৰা এয়া পুতনা বধ গোপিনীৰ বস্ত্ৰহৰণ গোবৰ্ধন পৰ্বত কংসবধ আৰু এয়া কৃষ্ণৰ ৰাসলীলা আহক এইবাৰ দেখাওঁ হাউলিৰ বৃন্দাবনখন কি ধুনীয়া চাওকচোন এবাৰ ইমান ধুনীয়া বৃন্দাবন ইয়াতেই কৃষ্ণৰ ৰাসলীলা সজোৱা হৈছে আহক ওচৰৰ পৰা ভালদৰে দেখাওঁ বৃন্দাবনখন প্ৰতিমা আৰু লাইটেৰে ইমান সুন্দৰকৈ সজোৱা হৈছে বৃন্দাবনখন সকলোফালে প্ৰতিমা আৰু ৰং বিৰঙৰ লাইট আৰু সোণালী হৰিণ হাউলিৰ ৰাসসকল এয়াই নহয় বাচন বৰ্তনৰ পৰা কিনিবলগীয়া বস্তু কত যে কি ডিঙিত পিন্ধা বস্তুৰ পৰা চুলিত মৰা বস্তুলৈকে গহনা পাতি কাণফুলিৰ পৰা খাৰুৰ পৰা বিভিন্ন ধৰণৰ সৰু ল'ৰা ছোৱালী বস্তুৰ পৰা জোতা চেণ্ডেল মৌজালৈকে চুলিত মৰা হেয়াৰ বেণ্ড সৰু সুৰা ক্লিপৰ পৰা খাদ্য বস্তুৰ কথাটো ক'বই নালাগে যিফালে চকু যায় সেইফালে চকুৰে যিফালে চাই সেইফালে খাবলৈ মন যাব আপোনাৰ ইবিধৰ পিছত সিবিধ আৰু এটাইবোৰ দেখি ঘূৰি মই কেনেকৈ নৱেম্বৰৰ মাহতো ঘামিছোঁ চাওকচোন চাওক হাউলিৰ ৰাসত এইবাৰ কি আছে আপোনালোকৰ চাই আমনি লাগিব পাৰে কিন্তু মোৰ দেখুৱাই শেষ নহ'ব কিন্তু এটা ভিডিঅ'ত ইমান সকলোবোৰতো সম্ভৱ নহয় গতিকে ইয়াৰ বাবে আপোনালোকে নিজে হাউলিৰ ৰাস যাব লাগিব কিন্তু সেইখন এটা কথা কওঁ যদি জীৱনলৈ ভয় আছে তেতিয়াহ'লে এইবিধ সামগ্ৰীত কেতিয়াও নুঠিব পাৰিলে নিজৰ শত্ৰুক বহুৱাব মৃত্যুৰ আগৰ সময়খিনিত কেনেকুৱা লাগে একেবাৰতে গম পাই যাব আজিলৈ বাই